আজিৰ পাঠৰ কাৰ্যসূচীলৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পঞ্চম অধ্যায়ৰ পাঠ কয়লা আৰু পেট্ৰলিয়াম। জীয়াই থাকিবলৈ আমাক বহুতো বস্তুৰ প্ৰয়োজন হয়। এই প্ৰয়োজনীয় সামগ্ৰীবোৰৰ কিছুমান আমি প্ৰকৃতিৰ পৰা পাওঁ আৰু অন্য কিছুমান নিজে তৈয়াৰ কৰি ল'বলগীয়া হয়। ইয়াৰ আগৰ শ্ৰেণীত তোমালোকে নিশ্চয় প্ৰাকৃতিক সম্পদৰ বিষয়ে কিছু কথা পঢ়ি আহিছা। বায়ু, মাটি, পানীৰ উপৰিও বিভিন্ন খনিজ পদাৰ্থ আমি প্ৰকৃতিৰ পৰা আহৰণ কৰোঁ। সেয়ে এইবোৰ প্ৰাকৃতিক সম্পদ। কিন্তু সকলো প্ৰাকৃতিক সম্পদ আমি চিৰদিনৰ বাবে পাই থাকিমনে? চিন্তা কৰি চাবাচোন। প্ৰকৃতিৰ সকলোবোৰ সম্পদ আমি চিৰদিনৰ বাবে উপভোগ কৰিবলৈ নিশ্চয় নাপাম। কাৰণ প্ৰকৃতিৰ সকলোবোৰ সম্পদ সীমাহীন নহয়। মানুহৰ ক্ৰিয়াকলাপৰ বাবেই এটা সময়ত কিছুমান সম্পদ প্ৰকৃতিৰ বুকুৰ পৰা নিঃশেষ হৈ যাব। প্ৰকৃতিৰ পৰা আমি কি সম্পদ পাওঁ? প্ৰকৃতিৰ পৰা লাভ কৰা সম্পদসমূহ আমি বহলভাৱে দুটা ভাগত ভাগ কৰিব পাৰোঁ। ১ নম্বৰ হৈছে অনিঃশেষীয় প্ৰাকৃতিক সম্পদ আৰু ২ নম্বৰ নিঃশেষীয় প্ৰাকৃতিক সম্পদ। কোনবোৰ সম্পদক আমি অনিঃশেষীয় প্ৰাকৃতিক সম্পদ বুলি ক'ম? যিবোৰ সম্পদ সীমাহীন আৰু মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা শেষ হোৱাৰ সম্ভাৱনা নাই, সেইবোৰকে অনিঃশেষীয় বা নৱীকৰণক্ষম প্ৰাকৃতিক সম্পদ বোলে। যেনে সূৰ্যৰ ৰশ্মি, বায়ু, এইবোৰ হৈছে কাহানিও শেষ কৰিব নোৱাৰা প্ৰাকৃতিক সম্পদ। ইয়াৰ বিপৰীতে অন্য কিছুমান প্ৰাকৃতিক সম্পদ আছে যিবোৰৰ ভাণ্ডাৰ অতি সীমিত। মানুহৰ ক্ৰিয়াকলাপে এইবোৰ ধ্বংস কৰিব পাৰে। উদাহৰণস্বৰূপে অৰণ্য, বনৰীয়া জীৱ-জন্তু, মণিক, কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ ইত্যাদি। এইবোৰ সম্পদ চিৰদিনৰ বাবে থাকিবই বুলি আমি নিশ্চিত ৰূপত কেতিয়াও ক'ব নোৱাৰোঁ। সেয়ে এনেবোৰ সম্পদক নিঃশেষীয় প্ৰাকৃতিক সম্পদ বা অনৱীকৰণক্ষম প্ৰাকৃতিক সম্পদৰ শ্ৰেণীভুক্ত কৰিব পাৰি। এই নিঃশেষীয় প্ৰাকৃতিক সম্পদবোৰ আমি ভবাতকৈও সোনকালেহে শেষ হ'ব যদি মানুহে মিতব্যয়িতাৰে ইয়াৰ ব্যৱহাৰ নকৰে। তোমালোকে মন কৰিবা যে মানৱ জাতিয়ে আজি সভ্যতাৰ উত্তৰণৰ স্বাৰ্থত আৰু নিজৰ আৰামৰ বাবেই প্ৰকৃতিৰ সম্পদসমূহ প্ৰয়োজনতকৈও অধিক পৰিমাণে ধ্বংস কৰিছে। সম্পদ ব্যৱহাৰৰ এই অমিতব্যয়িতাই পিছৰ প্ৰজন্মৰ বাবে সম্পদৰ নাটনি সৃষ্টি কৰাটো নিশ্চিত। গতিকে নিঃশেষীয় সম্পদখিনিও আমি মিতব্যয়িতাৰে ব্যৱহাৰ কৰি আমাৰ পাছৰ প্ৰজন্মৰ বাবে কিছু সম্পদ সঞ্চয় কৰি ৰাখিব পাৰোঁ। আজিৰ পাঠটোত আমি অনিঃশেষীয় প্ৰাকৃতিক সম্পদৰ বিষয়ে আলোচনা নকৰোঁ। কেৱল নিঃশেষীয় প্ৰাকৃতিক সম্পদ যেনে কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ এইবোৰৰ বিষয়েহে কিছু কথা আলোচনা কৰিম। এই প্ৰাকৃতিক সম্পদসমূহ আমি ইন্ধন হিচাপে ব্যৱহাৰ কৰোঁ। এই ইন্ধনসমূহ হৈছে মৃত জীৱৰ অৱশেষ বা জীৱাশ্মৰ পৰা উৎপন্ন হোৱা এবিধ ইন্ধন। কয়লাই হওক বা পেট্ৰলিয়ামেই হওক, এই সকলোখিনি কি হৈছে জীৱাশ্মৰ পৰা উৎপন্ন হোৱা ইন্ধন। প্ৰথমতেই আমি চাই লওঁ কয়লা। কয়লা হৈছে শিলৰ দৰে কঠিন এবিধ ক'লা বৰণৰ পদাৰ্থ। আহাৰ ৰান্ধিবলৈও কয়লা ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰি। আগৰ দিনত ভাপ ইঞ্জিনৰ ৰেলগাড়ী চলাবলৈও কয়লাকে ইন্ধন হিচাপে ব্যৱহাৰ কৰা হৈছিল। এতিয়াও বিভিন্ন উদ্যোগত ইন্ধন হিচাপে কয়লা ব্যৱহাৰ কৰা হয়। তাপবিদ্যুৎ প্ৰকল্পবোৰত বিদ্যুৎ উৎপাদন কৰিবলৈও কয়লাৰ প্ৰয়োজন হয়। বিভিন্ন ক্ষেত্ৰত ইন্ধন হিচাপে ব্যৱহাৰ কৰা এই কয়লা আমি ক'ৰ পৰা পাওঁ আৰু ই কেনেকৈ সৃষ্টি হয়? প্ৰায় ৩০০ নিযুত বছৰৰ আগতে পৃথিৱীৰ নিম্নভূমিৰ জলাহসমূহত অটব্য অৰণ্য আছিল। বানপানী, ভূমিকম্প আদি প্ৰাকৃতিক দুৰ্যোগৰ ফলত এই অৰণ্যবোৰ মাটিৰ তলত পোত গৈছিল। ক্ৰমাৎ
তাৰ ওপৰত অধিক পৰিমাণৰ মাটি জমা হৈ গৈ থকাৰ ফলত হেঁচা পৰি এইবোৰ সংকুচিত হৈ পৰিছিল। যিমানেই গভীৰলৈ এইবোৰ সোমাই গৈ আছিল, সেই অনুসৰি তাৰ উষ্ণতাও বৃদ্ধি হৈ গৈ আছিল। উচ্চ চাপ আৰু উষ্ণতাত এই পোত যোৱা মৃত উদ্ভিদসমূহ এটা সময়ত কয়লালৈ ৰূপান্তৰিত হয়। কয়লাৰ মূল উপাদান হৈছে কাৰ্বন। সেয়ে এই প্ৰক্ৰিয়াটোক আমি অংগাৰীকৰণ বা কাৰ্বনাইজেশ্যন বোলা হয়। মৃত উদ্ভিদৰ অৱশিষ্টৰ পৰা সৃষ্টি হোৱাৰ বাবে কয়লাক জীৱাশ্ম ইন্ধন বুলিও কোৱা হয়। এই কয়লাবোৰৰ পৰা বিশেষ প্ৰক্ৰিয়াৰ দ্বাৰা কক, আলকতৰা আৰু কয়লা গেছ উৎপাদন কৰা হয়। এটা কথা তোমালোকে মনত ৰাখিবা যে বায়ুত কয়লা জ্বলালে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। কয়লাৰ পৰা উৎপাদিত এবিধ সামগ্ৰী হৈছে কক। ই এবিধ কঠিন সছিদ্ৰ কলা বৰণীয়া পদাৰ্থ আৰু কাৰ্বনৰ ই এক বিশুদ্ধ ৰূপ। তীখা উৎপাদন আৰু অন্যান্য ধাতু নিষ্কাশনৰ ক্ষেত্ৰত কক ব্যৱহাৰ কৰা হয়। কয়লাৰ পৰা উৎপাদিত অন্য এবিধ উল্লেখযোগ্য পদাৰ্থ হৈছে আলকতৰা। ই এটা বেয়া গোন্ধযুক্ত কলা বৰণীয়া ডাঠ তৰল পদাৰ্থ। প্ৰায় 200 বিধ পদাৰ্থৰ ই এক মিশ্ৰণ। ইয়াৰ পৰা উৎপাদিত দ্ৰব্যসমূহ দৈনন্দিন জীৱনৰ বিবিধ কামত প্ৰয়োজনীয়। উদ্যোগত ব্যৱহৃত বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰিবলৈও আলকতৰাৰ ব্যৱহাৰ কৰা হয়। বিভিন্ন সাঁচলেখিক ৰঞ্জক দ্ৰব্য, ভেষজ ঔষধ, বিস্ফোৰক, সুগন্ধি আঁতৰ, প্লাষ্টিক, ৰং, আলোকচিত্ৰণৰ সামগ্ৰী, ছাল সজাৰ সামগ্ৰী আদি প্ৰস্তুত কৰোঁতেও কেঁচা সামগ্ৰী হিচাপে আলকতৰাৰ প্ৰয়োজন হয়। আমি ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ কীট-পতংগনাশক সামগ্ৰী, আনকি নেপথেলিন বলবোৰো আলকতৰাৰ পৰাই তৈয়াৰী। ৰাস্তা পকী কৰিবলৈও ওপৰৰ তৰপত আলকতৰা ব্যৱহাৰ কৰা হৈছিল। আজিকালি অৱশ্যে ইয়াৰ সলনি বিটুমেন নামৰ আন এবিধ পেট্ৰলজাত সামগ্ৰীহে ব্যৱহাৰ কৰা হয়। কয়লাৰ পৰা কয়লা গেছ নামৰ এবিধ ইন্ধন সামগ্ৰীও প্ৰস্তুত কৰা হয়। কয়লা সংসাধনৰ দ্বাৰা কক প্ৰস্তুত কৰোঁতে কয়লা গেছ উৎপন্ন হয়। কয়লা সংসাধন উদ্যোগৰ ওচৰে-পাঁজৰে থকা বহু উদ্যোগে এই গেছকে ইন্ধন হিচাপে ব্যৱহাৰ কৰে। এই কয়লা গেছ প্ৰথমবাৰৰ বাবে 1810 চনত লণ্ডনত আৰু 1820 চনমানত নিউয়ৰ্কত ৰাস্তা পোহৰাবৰ বাবে ব্যৱহাৰ কৰা হৈছিল। আজিকালি অৱশ্যে ইয়াৰ সলনি এই কয়লা গেছক কেৱল তাপৰ উৎস হিচাপেহে ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে। প্ৰকৃতিৰ পৰা আহৰণ কৰা অন্য এবিধ ইন্ধনজাত সামগ্ৰী হৈছে পেট্ৰলিয়াম। লঘু যান-বাহনবোৰত পেট্ৰল আৰু গধুৰ যান-বাহনবোৰত ইন্ধন হিচাপে ডিজেল ব্যৱহাৰ কৰা হয় বুলি তোমালোকে নিশ্চয় জানা। এই পেট্ৰল আৰু ডিজেল পেট্ৰলিয়াম নামৰ প্ৰাকৃতিক সম্পদৰ পৰা আহৰণ কৰা হয়। কয়লা কেনেদৰে সৃষ্টি হৈছিল সেয়া আমি ইতিমধ্যে গম পাইছোঁ। এতিয়া আমি চাওঁ আহা পেট্ৰলিয়াম কেনেদৰে সৃষ্টি হৈছিল। সমুদ্ৰত বাস কৰা জীৱসমূহৰ পৰাই পেট্ৰলিয়াম সৃষ্টি হৈছিল। জীৱবোৰৰ মৃতদেহৰ অৱশেষ সাগৰৰ তলিত সঞ্চিত হৈ বালি আৰু বোকাৰ তৰপেৰে ঢাক খাই পোত গৈছিল। কালক্ৰমত বহু নিযুত বছৰৰ অক্সিজেনবিহীন পৰিৱেশ, প্ৰচুৰ তাপ আৰু চাপৰ প্ৰভাৱে সেই মৃত জীৱৰ দেহৰ অৱশিষ্টবোৰক পেট্ৰলিয়াম বা প্ৰাকৃতিক গেছলৈ ৰূপান্তৰিত কৰে। এই ছবিখন ভালদৰে লক্ষ্য কৰা। এই ছবিখনত ভূগৰ্ভত পেট্ৰলিয়ামজাত সামগ্ৰীৰ অৱস্থানবোৰ ভালদৰে দেখুওৱা হৈছে। এই চিত্ৰখনত ভূগৰ্ভৰ ভিতৰত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ অৱস্থানসমূহ দেখুওৱা হৈছে। ইয়াত তোমালোকে মন কৰিবা যে ইয়াত একেবাৰে তলত কি আছে? একেবাৰে তলত পানী। পানীৰ ওপৰত ক্ৰমে তেল আৰু তাৰ ওপৰত প্ৰাকৃতিক গেছ আছে। কাৰণ তেল আৰু গেছ পানীতকৈ পাতল বাবে ইয়াৰ লগত ই মিহলি হৈ নাযায়। বিশ্বৰ ভিতৰত প্ৰথম তেল খাট
তেলটো 1859 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেনিছিলভেনিয়াত খনা হৈছিল। ইয়াৰে ঠিক 7 বছৰৰ পিছত 1867 চনত অসমৰ মাকুমত তেল আৱিষ্কাৰ হয়। ভাৰতৰ অসম, গুজৰাট, মুম্বাই হাই, গোদাবৰী আৰু কৃষ্ণা নদীৰ অৱবাহিকাত খাৰুৱা তেল পোৱা যায়। 1889 চনত ইংৰাজসকলে ডিগবৈত প্ৰথম অসমৰ খাৰুৱা তেলৰ সন্ধান লাভ কৰে। এছিয়াৰ ভিতৰত এইটো হৈছে খাৰুৱা তেলৰ প্ৰথম আৱিষ্কাৰ। এই খাৰুৱা তেলসমূহ আমি খনাৰ লগে লগে ব্যৱহাৰ কৰিব নোৱাৰোঁ। ইয়াক বিভিন্ন প্ৰক্ৰিয়াৰে শোধন কৰিবলগীয়া হয়। পেট্ৰলিয়াম হৈছে এবিধ গাঢ় বৰ্ণৰ বেয়া গোন্ধযুক্ত তৈলাক্ত পদাৰ্থ। ই পেট্ৰলিয়াম গেছ, পেট্ৰল, ডিজেল, পিচ্ছিলকাৰক তেল, মম ইত্যাদি বিভিন্ন উপাদানৰ এক মিশ্ৰণ। ইয়াৰ অংশসমূহ পৃথক কৰাৰ প্ৰক্ৰিয়াটোৱে হৈছে শোধন। এই শোধন কাৰ্য তেল শোধনাগাৰসমূহত কৰা হয়। এনে শোধনাগাৰসমূহতে পেট্ৰলিয়ামৰ বিভিন্ন উপাদানসমূহ যেনে মম, ডিজেল, পেট্ৰল, কেৰাচিন ইত্যাদিবোৰক পৃথক পৃথক কৰা হয়। এইবাৰ আমি চাওঁ আহা প্ৰাকৃতিক গেছ। প্ৰাকৃতিক গেছ হৈছে এবিধ অতি গুৰুত্বপূৰ্ণ ইন্ধন। ইয়াক নলীৰ মাজেদিও পৰিবাহিত কৰিব পাৰি। প্ৰাকৃতিক গেছক উচ্চ চাপৰ অধীনত সংকুচিত কৰি প্ৰাকৃতিক গেছ হিচাপে ৰখা হয়। ইয়াক কোৱা হয় কি কম্প্ৰেছ নেচাৰেল গেছ CNG। এই CNG বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ প্ৰদূষণৰ মাত্ৰা কম হোৱাৰ বাবে যান-বাহনৰ ইন্ধন হিচাপেও ব্যৱহাৰ কৰা হয়। এই ইন্ধন তুলনামূলকভাৱে পৰিষ্কাৰ ইন্ধন। অন্য ইন্ধনতকৈ CNGৰ বহুতো সুবিধা আছে। ইয়াৰ সুবিধাসমূহ হৈছে কি ঘৰ বা উদ্যোগত ব্যৱহাৰ কৰিবলৈ পোনপটীয়াকৈ নলীৰে যোগান ধৰিব পাৰি। দ্বিতীয়তে হৈছে কি এই ইন্ধন পৰিষ্কাৰ আৰু ইয়াৰ প্ৰদূষণৰ মাত্ৰাও যথেষ্ট কম। সেয়েহে যান-বাহনতো ইন্ধন হিচাপে এই জাতীয় ইন্ধন ব্যৱহাৰ কৰা হয়। প্ৰাকৃতিক গেছসমূহক CNG হিচাপে নলীৰে সংযোগ কৰা নেটৱৰ্ক অসম, বডোদৰা, দিল্লীৰ কোনো কোনো অঞ্চল আৰু অন্যান্য ঠাইতো আজিকালি আছে। অসমৰ দুলীয়াজান, শিৱসাগৰ, ডিব্ৰুগড় আদি ঠাইৰ কিছু অঞ্চলত এনে সংযোগেৰে ঘৰুৱা ইন্ধনৰ যোগান ধৰাৰো ব্যৱস্থা কৰা হৈছে। কেতবোৰ ৰাসায়নিক দ্ৰব্য আৰু সাৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো কেঁচা সামগ্ৰী হিচাপে প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰা হয়। ভাৰতত প্ৰাকৃতিক গেছৰ বিশাল ভাণ্ডাৰ আছে। অসম, ত্ৰিপুৰা, ৰাজস্থান, মহাৰাষ্ট্ৰ আৰু কৃষ্ণা গোদাবৰীৰ অৱবাহিকাত প্ৰাকৃতিক গেছৰ বিশাল ভাণ্ডাৰ পোৱা যায়। অসমত প্ৰাকৃতিক গেছ পোৱা যায়নে? অসমৰ তৈলক্ষেত্ৰসমূহত প্ৰচুৰ পৰিমাণে প্ৰাকৃতিক গেছ পোৱা যায়। নামৰূপৰ সাৰ কাৰখানা আৰু ইয়াৰ তাপবিদ্যুৎ প্ৰকল্প তথা অন্যান্য কিছুমান ঠাইৰ শক্তি প্ৰকল্পত এই প্ৰাকৃতিক গেছ কেঁচামাল হিচাপে ব্যৱহাৰ কৰা হয়। এই পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছসমূহৰ পৰা আমি বহুতো প্ৰয়োজনীয় সামগ্ৰী পাওঁ। এইবোৰক পেট্ৰ-ৰাসায়নিক পদাৰ্থ বোলে। এইবোৰ সাধাৰণতে অপমাৰ্জক, পলিয়েষ্টাৰ, নাইলন, এক্ৰেলিক আদি হাঁচলেখি আঁহ, পলিথিন আৰু অন্যান্য মানৱ নিৰ্মিত প্লাষ্টিক তৈয়াৰ কৰোঁতে ব্যৱহাৰ কৰা হয়। প্ৰাকৃতিক গেছৰ পৰা পোৱা হাইড্ৰজেন গেছ ইউৰিয়া সাৰ প্ৰস্তুত কৰোঁতে ব্যৱহাৰ কৰা হয়। আমি ইতিমধ্যে গম পাইছোঁ যে পেট্ৰলিয়ামৰ পৰা বিভিন্ন ধৰণৰ উপাদান পোৱা যায়। এই পেট্ৰলিয়ামজাত উপাদানসমূহৰ ব্যৱহাৰ সম্পৰ্কে এখন তালিকা ইয়াত দিয়া হৈছে। তোমালোকৰ পাঠ্যপুথিতো এই তালিকাখন আছে। গতিকে এই তালিকাখন তোমালোকে ভালদৰে চাবা। আমি নিশ্চয় লক্ষ্য কৰিছোঁ যে কয়লাই হওক বা পেট্ৰলিয়ামেই হওক
দুয়োবিধে হৈছে জীৱাশ্ম ইন্ধন আৰু ইয়াৰ সৃষ্টি প্ৰক্ৰিয়াটো প্ৰায় একেই ধৰণৰে, কেৱল মাত্ৰ উপাদানসমূহ কিছু ভিন্ন হয়। ইয়াতে এতিয়া এটা প্ৰশ্ন হ'ব পাৰে যে পৰীক্ষাগাৰত মৃত জীৱসমূহৰ পৰা কয়লা, পেট্ৰলিয়াম বা প্ৰাকৃতিক গেছ উৎপাদন কৰাটো সম্ভৱ হয়নে? ইয়াৰ উত্তৰ হ'ব নোৱাৰি, কাৰণ এইবোৰৰ সৃষ্টিৰ প্ৰক্ৰিয়া অতি মন্থৰ আৰু সৃষ্টিৰ উপযুক্ত বাতাবৰণ পৰীক্ষাগাৰত সৃষ্টি কৰাটো সম্ভৱ নহয়। এই প্ৰাকৃতিক সম্পদসমূহ সীমিত, নিতান্তই প্ৰয়োজনত অতি মিতব্যয়িতাৰে ইয়াৰ ব্যৱহাৰ কৰিব লাগে। এই ভাণ্ডাৰ আৰু কিমান বছৰলৈকে থাকিব তাৰ কোনো নিশ্চয়তা নাই, কাৰণ ভাণ্ডাৰ সীমিত, কিন্তু ইয়াৰ উপভোক্তা বহুতো বেছি। ইন্ধনৰ মূল কামেই হৈছে দহন। এই দহন কাৰ্যই বায়ুমণ্ডল প্ৰদূষিত কৰাৰ লগতে গোলকীয় উষ্ণতাও বৃদ্ধি কৰি প্ৰাকৃতিক পৰিৱেশ বিপদাপন্ন কৰি তোলে। গতিকে আমি ইয়াৰ সীমিত ব্যৱহাৰেৰে পৰিৱেশ ৰক্ষা কৰাৰ লগতে সম্পদসমূহ দীৰ্ঘদিনৰ কাৰণে পিছৰ প্ৰজন্মৰ বাবে সহজলভ্য কৰি ৰাখিব পাৰিম। এই পেট্ৰলিয়ামজাত পদাৰ্থৰ মূল উপভোক্তা আমিয়েই আৰু ইয়াৰ সংৰক্ষণৰ দায়িত্বও আমিয়েই গ্ৰহণ কৰিব লাগিব। ভাৰতত পেট্ৰলিয়াম সংৰক্ষণ আৰু গৱেষণা সংস্থাই ৰাইজক গাড়ী চলাওঁতে কেনেকৈ পেট্ৰল ডিজেল বচাব লাগে সেই বিষয়ে কিছু দিহা দিছে। তেওঁলোকৰ এই সকিয়নিসমূহ হ'ল: যিমান দূৰ সম্ভৱ এক অপৰিৱৰ্তিত আৰু মধ্যমীয়া গতিত গাড়ী চলাব লাগে। ট্ৰেফিক লাইট থাকিলে বা কোনো ঠাইত ৰ'বলগীয়া হ'লে তৎক্ষণাত ইঞ্জিন বন্ধ কৰি দিব লাগে। চকাৰ ভিতৰত বায়ুৰ চাপ সঠিকভাৱে থকাটো সদায় নিশ্চিত কৰিব লাগে আৰু নিয়মিতভাৱে গাড়ীখন চোৱা চিতা কৰা বা যত্ন লোৱাটো নিশ্চিত কৰিব লাগে। এই নিয়মসমূহ যদি আমি মানি চলোঁ, আমি তেনেহ'লে যথেষ্টখিনি পেট্ৰলিয়ামজাত সামগ্ৰী সংৰক্ষণ কৰি আমাৰ দেশৰ ভৱিষ্যত প্ৰজন্মৰ বাবে সঞ্চয় কৰিব পাৰিম আৰু পৰিৱেশো সুৰক্ষা দিব পাৰিম। কয়লা আৰু পেট্ৰলিয়াম পাঠটিৰ মূল কথাখিনি ইমানেই। পাঠটি তোমালোকে ঘৰত ভালদৰে চাবা আৰু ইয়াৰ অনুশীলনসমূহো ভালদৰে কৰিবা বুলি আশা কৰিলোঁ। আজিলৈ পাঠ ইমানতে সামৰণি মাৰিছোঁ।